তুমি তোমাৰ জুনিয়ৰক কি শিকোৱা এইবোৰ আকৌ তহঁতক বেলেগ সিনিয়ৰে নিশিকায় এই নেমিটো যে এতিয়া চেপি দিলোঁ মই আচল টেষ্টটো তহঁতে এতিয়াহে গম পাবি মানুহে কয় ৬৪টা কলা আছে কিন্তু মই কৈছোঁ ৬৫টা কলা আছে আৰু ৬৫ নম্বৰটো হৈছে চাকনা বনোৱা হয় এতিয়া ল তহঁতে খা এইবোৰ কথা আকৌ তহঁতক বেলেগে নিশিকায় হয় দাদা বুজিছ না খাই ল চিয়াৰ্ছটো কৰি ল চিয়াৰ্ছ বেদদা ফেন হেট কৰে ৰ তহঁতক যদি এটা 12টা 12:30 বজাত মাল লাগে মালটো শেষ হৈ গ'ল কি কৰিবি ক'ত পাবি তহঁতে ডাইৰেক্ট মোৰ ৰুম আহিবি বেদদা বুলি দুবাৰ ধক ধককৈ বজাবি 30 টকা এটা দোকানতকৈ বেছি দিবি আৰু মোৰ পৰা লৈ যাবি এইবোৰ বস্তু কিন্তু তহঁতক বেলেগে নিশিকায় কোনে শিকাইছে বেদদাই আমি যে এই মালটো খাওঁ যে আমি মদ কি নিচা কৰিবলৈ খাওঁ নেকি আমি কি নিচা কৰিবলৈ খাওঁ নেকি মদ কিহৰ কাৰণে খাওঁ ফূৰ্তি কৰিব কাৰণে একজেক্টলি এই ফূৰ্তি তই 3rd চেম তই 5th চেম মই হৈছোঁ 7th চেম তই কম্পিউটাৰ ব্ৰাঞ্চ তই কি কম্পিউটাৰ ব্ৰাঞ্চ তই হৈছ কম্পিউটাৰ ব্ৰাঞ্চ কিন্তু আমি যে এটা সমন্বয়ৰ যিটো বান্ধোন যে আমি এই বান্ধোনটোৰ কাৰণে মালটো খাওঁ বুজিছনে আমি মদ নিচা কৰিবলৈ নাখাওঁ বুজিছ না নিচা কৰিবলৈ আমি মদ নাখাওঁ ই চোৱাৰ বাচ্চা অথনি পাক কেঁচিখন লৈ পেলাই চক চক লৈ কৰিয়ে আছে এইটো ৰুমতো পাৰিলে হয় কৰিব কিন্তু সি কি কৰিছে আমাৰ মাজতো সেই মাৰিছে চাধা কমকৈ দিবি বুজি পাইছনে এইটোৱে হৈছে মৰম সমন্বয়ৰ যিটো বান্ধোন সেইটো কোনে এই মেহফিলটোৱে এটা বান্ধি ৰাখিছে মেহফিলটোৰ প্ৰয়োজন আছে আমাক হয় নহয় এই মেহফিলটোৰ বিৰাট এটা প্ৰয়োজন আছে তই যে সদায় 10 টকা এটা নিদিয়াকৈ আহি পেলাই পেক এটা মাৰি দিয় হা মাৰোঁতে নামাৰ হা তই কিন্তু মাৰোঁতে তোকতো মই পঠিয়াব পাৰোঁ ইয়াৰ পৰা মই নিজে কেলা হেৰিত খাইছোঁ চা বটল কাটি খাইছোঁ কিন্তু তোক তথাপিও এটা পেক মাৰিব দিছোঁ কিন্তু চোৱাৰ বাচ্চা তই 10 টকা এটা নিদিয় কিন্তু তথাপিও এই মৰমটোৰ কাৰণে তই কেলা নাহাৰিবি তই 12 পাৰ্টি দিয়া নাই কিন্তু কোৱাৰ্টাৰ এটা উলিয়া কেলা বহুত বজাৰ হা পেটুৱা এইটো বস্তুৱে আমাক বান্ধি ৰাখিছে